বৰ্তমান সময়ত বিদ্যুতৰ বিল প্ৰতি মাহে বহুত বেছি আহি আছে। গতিকে তেনে স্থলত যেতিয়া বৰষুণ দিয়ে লাইন নাথাকে এদিন বা দুই দিন, আৰু যদি কিবা বতাহ বৰষুণ আহে তেনেহ'লে 4-5 দিন লাইন নাথাকে। গতিকে এদিনটো লাইন নাথাকিলে বুজি পাব বা ইনভাৰ্টাৰত চলিব, কিন্তু 5-6 দিন লাইন নহ'লে আপুনি কি কৰিব? তেতিয়াতো বেটাৰীও নচলে। গতিকে তেনে স্থলত আপোনাৰ মনত এবাৰ হ'লেও আহিছে যে যদি চলাৰ পেনেল লওঁ তেনেহ'লে এই প্ৰব্লেমবিলাকৰ পৰাই নিশ্চয় হাত সাৰিব পাৰিম। আৰু এই চলাৰ পেনেলত বৰ্তমান চৰকাৰেও বহুখিনি ছাবচিডি দি আছে, কিন্তু এই চলাৰ পেনেলে আপোনাৰ বিদ্যুতৰ বিল 0 বা কম কৰিব বুলি যদি ভাবিছে, আৰু এই চলাৰ পেনেলৰ যদি আপোনাৰ সঠিক জ্ঞান নাই তেনেহ'লে এই চলাৰ পেনেলে আপোনাৰ সকলো দামী ইলেক্ট্ৰনিক বস্তু ধ্বংস কৰিব পাৰে বা বিদ্যুতৰ বিলো বেছি আহিব পাৰে। নমস্কাৰ বন্ধুসকল, মই নয়নমণি, আৰু আজিৰ ভিডিঅ'ত মই এই চলাৰ পেনেলৰ গোপন তথ্য কিছুমান ক'ম। আৰু এই তথ্যবোৰ সাধাৰণতে চলাৰ ইনষ্টলকাৰীসকলে আপোনালোকক জানিব নিদিয়ে, কাৰণ কিয় তাত তেওঁলোকৰ লাভ আছে। আৰু যদি আপুনি এই ভিডিঅ'টো শেষলৈ চায় তেনেহ'লে হয়তো এই ইলেক্ট্ৰনিক বস্তুৰ লাখ টকাৰ ক্ষতি হোৱাৰ পৰাই আপুনি বাচিব পাৰিব। সেই ভিডিঅ'টো মন দি চাব, শ্বেয়াৰ কৰিব, আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নিজৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে এই তথ্য জনাটো অতি প্ৰয়োজন। তেন্তে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সাধাৰণতে মানুহে বিদ্যুতৰ বিল বচাবৰ বাবে সৌৰ প্ৰণালী লগায়, কিন্তু ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন এনেকুৱা ঘটনা দেখা গৈছে, বিশেষকৈ যিসকলে অনগ্ৰিড চলাৰ পেনেল ঘৰত লগাইছে। আৰু ঘটনাবোৰ এনেকুৱা ধৰণৰ আছিল যে লাখ টকাৰ টিভি, ফ্ৰিজ এনেকুৱা ইলেক্ট্ৰনিক বস্তু নষ্ট হৈ গৈছে, আৰু বিদ্যুতৰ বিল কম হোৱাৰ বৰঞ্চ আৰু তাতকৈ আগতকৈ বেছিকৈহে আহিছে। আৰু এয়াই হৈছে মূল সমস্যা, আৰু এই সমস্যাৰ কাৰণ হ'ল ভল্টেজ ৰেইজ ইফেক্ট। আৰু এতিয়া সৌৰ পেনেলৰ বিষয়ে ভালদৰে জানিবলৈ সৌৰ পেনেল 3 ধৰণৰ থাকে। নাম্বাৰ 1 অন গ্ৰিড প্ৰণালী বা অন গ্ৰিড ছিষ্টেম। এইটোতে বেটাৰী নাথাকে, দিনত উৎপন্ন কৰা বিদ্যুৎ পোনে গ্ৰিডলৈ যায়, আৰু আপুনি ৰাতি গ্ৰিডৰ পৰা বিদ্যুৎ লয়। ছাবচিডিও বেছিভাগ এই প্ৰণালীত দিয়া হৈছিল। 2 নম্বৰত আছে অফ গ্ৰিড প্ৰণালী বা অফ গ্ৰিড ছিষ্টেম। এইটো গ্ৰিডৰ সৈতে সংযুক্ত নহয়, ইয়াত বেটাৰী থাকে, দিনত উৎপন্ন কৰা বিদ্যুৎ বেটাৰীত থয়, ৰাতি সেইটো ব্যৱহাৰ হয়। 3 নম্বৰত আছে হাইব্ৰিড প্ৰণালী বা হাইব্ৰিড ছিষ্টেম। এইটো হৈছে অন গ্ৰিড আৰু অফ গ্ৰিডৰ মিশ্ৰণ, বেটাৰীও থাকে, গ্ৰিডৰ লগতো থাকে, যিটো সঁচাকৈ স্মাৰ্ট। সমস্যাৰ মূলত অনগ্ৰিড প্ৰণালী। মই এটা উদাহৰণৰ সহায়ত আপোনালোকক বুজাই দিছোঁ। ধৰি লওক আপোনাৰ গাঁৱৰ সৰু গলি এটা মেইন ৰোডত সংযুক্ত হৈছে, আৰু সেই সৰু গলিটোৰে দিনে 4-5 জন বা 10 জন মানুহ অহা যোৱা কৰে, কোনো প্ৰব্লেম নাথাকে। কিন্তু হঠাতে তাত যদি শ গাড়ী শ মানুহ অহা যোৱা কৰে তেন্তে কি হ'ব? নিশ্চয় ট্ৰেফিক জাম হ'ব। গতিকে সেই একেই বস্তুখিনি অনগ্ৰিডৰ সৈতে ঘটে। যেতিয়া 5-6 ঘৰে একেলগে 5 কিলোৱাটৰ অনগ্ৰিড লগায়, তেতিয়া দুপৰীয়াৰ বেলাত সৰ্বাধিক বিদ্যুৎ উৎপন্ন কৰি সেই বিদ্যুৎ গ্ৰিডলৈ পঠিয়ায়। ভাৰতৰ ষ্টেণ্ডাৰ্ড ভল্টেজ হৈছে 230 ভোল্ট, কিন্তু সৌৰ ইনভাৰ্টাৰে 240 পৰা 245 ভোল্টৰ ওপৰত গ্ৰিডলৈ ভল্টেজ পুছ কৰে। যেতিয়া বহু ইনভাৰ্টাৰে একেলগে এই কাম কৰে তেতিয়া ভল্টেজ বাঢ়ি 260 পৰা 270 ভোল্ট পায়, আৰু এয়াই হৈছে ভল্টেজ ৰেইজ প্ৰব্লেম। আৰু এই উচ্চ ভল্টেজৰ পৰা দুটা ডাঙৰ বিপদ ঘটে। প্ৰথমতে আপোনাৰ ইলেক্ট্ৰনিক বস্তু টিভি, ফ্ৰিজ এনেকুৱা ধৰণৰ বস্তুবোৰ 253 ভোল্টতকৈ বেছি সহিব নোৱাৰে, আৰু যেতিয়া 270 ভোল্ট পাই গৈ তেতিয়া এই সকলোবোৰ নষ্ট হৈ যায় বা জ্বলি যায়, আৰু তাৰ ফলত আপোনাৰ লাখ টকাৰ লোকচান হ'ব। আৰু দ্বিতীয়তে চৰকাৰী নিয়ম অনুসৰি যেতিয়া 253 ভোল্টতকৈ বেছি হয় তেতিয়া ইনভাৰ্টাৰৰ বেটাৰী নিজে ডিছকানেক্ট হৈ যায়, অৰ্থাৎ প্ৰখৰ ৰ'দত বিদ্যুৎ উৎপাদন কৰিব নোৱাৰিব, আৰু তাৰ ফলত আপোনাৰ কাৰেণ্টৰ বিলো বাঢ়ি যাব। কিছুমান অসাধু ইনষ্টলাৰে সুৰক্ষাৰ চিটিং বাইপাছ কৰি 270 পৰা 275 ভোল্ট পুছ কৰে, যাৰ ফলত আপোনাৰ যন্ত্ৰপাতিবোৰ নষ্ট হোৱাৰ লগতে ট্ৰান্সফৰ্মাৰ পৰ্যন্ত জ্বলাই দিব পাৰে। গতিকে এতিয়া আপোনালোকে ভাবিব পাৰে যে ইয়াৰ সমাধান কি? আমি চলাৰ ছিষ্টেম ল'ব পাৰিমনে? গতিকে আপুনি চলাৰ ছিষ্টেম ল'ব পাৰিব, আৰু সকলোকৈ নিৰাপদ চলাৰ হ'ল হাইব্ৰিড চলাৰ ছিষ্টেম। হাইব্ৰিড চলাৰ ছিষ্টেমত বেটাৰী থাকে, আৰু যেতিয়া 240 ভোল্টৰ ওপৰত যায় তেতিয়া ই গ্ৰিডৰ পৰা নিজে ডিছকানেক্ট হয়। আপোনাৰ ঘৰ লোড চলাৰ প্লাছ বেটাৰীৰে চলি যায়, আৰু যিখিনি অতিৰিক্ত বিদ্যুৎ থাকে সেইখিনি বেটাৰীত জমা হৈ যায়, মানে গ্ৰিডত নপঠিয়ায়। গতিকে ইয়াত বিপদো নাথাকে, যাৰ ফলত যন্ত্ৰপাতিবোৰ সুৰক্ষিতভাৱে চলি থাকে। বিদ্যুৎ বন্ধ হ'লেও ঘৰত পাৱাৰ চলি থাকে, আৰু 1 ইউনিট বিদ্যুতো নষ্ট নহয়। আৰু এতিয়া বহুতে ভাবে যে বেটাৰী মানে 2-3 বছৰত সলনি কৰিব লাগিব, কিন্তু সেইটো হ'ল এটা পুৰণি ধাৰণা। আজিকালি লিথিয়াম ফসফেট বেটাৰী 15 বছৰৰ ৱাৰেণ্টি আৰু 20 পৰা 25 বছৰ লাইফ দেখা যায়। LTO বেটাৰী 40 বছৰ পৰ্যন্ত চলিব পাৰে, আৰু আগতকৈ এইবিলাকৰ দাম বহুত কমিছে।
অৰ্থাৎ বেটাৰী এক লং টাৰ্ম ইনভেষ্টমেণ্ট বুলি ক'ব পাৰি। আগন্তুক দিনত চৰকাৰে TOD টাইম অফ দা ডে তাৰিখ আনিব। ইয়াৰ মানেনো কি? দিনত বিদ্যুতৰ দাম কম হ'ব আৰু সন্ধিয়াৰ পৰা ৰাতিলৈ পিক টাইমত 150% বাঢ়িব। এতিয়া অনগ্ৰিড ব্যৱহাৰকাৰীসকলে দিনত কম দামত বিদ্যুৎ বিক্ৰী কৰিব আৰু ৰাতি হ'লে সেই বিদ্যুৎ বেছি দামত কিনিব লাগিব। অৰ্থাৎ ইয়াৰ ফলত অনগ্ৰিডসকলে লাভ নহয়, লোকচানহে বেছি হ'ব। কিন্তু হাইব্ৰিড পেনেল ব্যৱহাৰকাৰীসকলে অতিৰিক্ত বিদ্যুৎ বেটাৰীত জমা হ'ব আৰু সন্ধিয়াৰ পৰা ৰাতি টাইমলৈ সেই বেটাৰী বিদ্যুৎ তেওঁলোকে ইউজ কৰিব পাৰিব আৰু এই লাইনৰ হাই বিলৰ পৰাই বাচি যাব পাৰিব। এতিয়া যদি আপোনালোকে সোলাৰ পেনেল লগাম বুলি ভাবিছে তেনেহ'লে কম দাম বা সাবসিডিৰ ফালে নাযাব। অনগ্ৰিড সস্তা যেন লাগিলেও পিছত ই কিন্তু আপোনাৰ ওপৰত বহুত ভাৰী পৰিব। স্মাৰ্ট সিদ্ধান্তক আপোনাৰ ঘৰৰ সুৰক্ষা, দীৰ্ঘদিন লাভ আৰু মানসিক শান্তিৰ বাবে হাইব্ৰিড সোলাৰ সিস্টেম ব্যৱহাৰ কৰক। আৰু এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক যাতে সকলোৱে বুজিব পাৰে এই সোলাৰ পেনেলৰ বিষয়ে আৰু লগতে সঠিক সিদ্ধান্ত ল'ব পাৰে। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ। গো গ্ৰীণ বা গো স্মাৰ্ট।